হাই ফ্ৰেণ্ডছ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ৰং চেনেলত বৰ্তমান সম্প্ৰচাৰিত হৈ থকা অঞ্জলি ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অঞ্জলিৰ বিষয়ে। অঞ্জলিৰ প্ৰকৃত নাম কি, খৰকত কেতিয়া জন্ম হৈছিল, এই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটাই অনুৰোধ, যদি এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। অঞ্জলিৰ প্ৰকৃত নাম হৈছে উপাসনা প্ৰিয়ম। উপাসনা প্ৰিয়মৰ জন্ম হৈছিল 23 মাৰ্চ তাৰিখে বজালী জিলাৰ পাঠশালাত। উপাসনা প্ৰিয়মৰ ঘৰত মতা নাম অথবা নিকনেম হৈছে মামু। উপাসনা প্ৰিয়মে পাঠশালাৰ শিক্ষাপীঠ স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি ভট্টদেৱ একাডেমীৰ পৰা HS কমপ্লিট কৰে। পিছত গুৱাহাটীস্থিত কটন ইউনিভাৰ্চিটিৰ পৰা MA কমপ্লিট কৰে। উপাসনা প্ৰিয়মৰ হাইট ৱেইটৰ কথা যদি ক'বলৈ যাওঁ তেন্তে তেওঁৰ হাইট হৈছে 5.5 ইঞ্চ এপ্ৰক্স আৰু ৱেইট হৈছে 51 kg এপ্ৰক্স। উপাসনা প্ৰিয়মৰ পৰিয়ালত পিতৃ মাতৃ আৰু এজন ককায়েক আছে। পিতৃগৰাকীৰ নাম হৈছে উৎপল শৰ্মা, মাতৃগৰাকীৰ নাম হৈছে গীতাঞ্জলি শৰ্মা আৰু ককায়েকগৰাকীৰ নাম হৈছে দেৱাশিষ প্ৰীতম শৰ্মা। উপাসনা প্ৰিয়মে অভিনয় কৰা প্ৰথমখন ধাৰাবাহিক হৈছে দুটি মনৰ জোনাক আৰু বৰ্তমান তেওঁ গুৱাহাটীত থাকে। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। ধন্যবাদ।